চনৰ সাধাৰণ নিৰ্বাচনত তিনিজনকৈ মুখ্যমন্ত্ৰী পৰাজিত হোৱাৰ মুখ্য কাৰণ কি? কি কাৰণে এই তিনিওজন অতি প্ৰভাৱশালী ক্ষমতাশালী মুখ্যমন্ত্ৰী তিনিওজনে নিৰ্বাচনত পৰাজিত হৈছে? ইয়াৰ ৰহস্য কি? কি কাৰণে জনসাধাৰণে তিনিজনকৈ মুখ্যমন্ত্ৰী ক্ষমতাত থকা মুখ্যমন্ত্ৰীক ক্ষমতাচ্যুত কৰিবৰ কাৰণে বাধ্য হৈছে? পিনাৰায়ি বিজয়ন, তামিলনাডুৰ মুখ্যমন্ত্ৰী M.K. ষ্টেলিন আৰু মমতা বেনাৰ্জী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী 2026 চনৰ সাধাৰণ নিৰ্বাচনত তিনিওগৰাকী পৰাস্ত হৈছে। এই মুখ্যমন্ত্ৰী তিনিওগৰাকী পৰাস্ত হোৱাৰ অন্যতম মুখ্য কাৰণটো হ'ল তেওঁলোকৰ জনসাধাৰণৰ প্ৰতি জনসাধাৰণৰ নাৰ্ভ বুজাত তেওঁলোক ব্যৰ্থ হৈছিলে। ইয়াৰ উপৰিও তেওঁলোকে নিশ্চিত হৈ লৈছিল যে তেওঁলোকক এইকেইখন প্ৰদেশত তেওঁলোকক কোনোদিন পৰাস্ত কৰিব নোৱাৰে। অৰ্থাৎ তেওঁলোক তিনিওগৰাকী একোটা কমফৰ্ট জোনত সোমাই গৈছিলে আৰু নিশ্চিত হৈছিলে তেওঁলোকক কোনেও পৰাজিত কৰিব নোৱাৰে। কিন্তু এটা কথা মনত ৰখাটো ভাল, ৰাজনীতি সদায় অনিশ্চয়তাৰ খেল। ৰাজনীতিত কোনেও নিশ্চয়তা দিব নোৱাৰে যে সদায় তেওঁলোকে ৰাজভোগ কৰি থাকিব পাৰিব।